San machi ah. Mayu sana kan. Tande kita. Unik deh. আমার বাবাও বিরাট কষ্ট করে এনে হাত শুনে ভাই বাবা তোমার মাটিখিনি চাহ কৰি দিলো এই পিঠে কেইটা হেৰি পাৰিবি কচুৰ পাৰিবি হ'ব দে বাবা এই আলুখিনিতো বেয়া হলে আলু আৰু লয় এই কচুখিনি ৰুব লাগিব আৰু ভাই মই গুৱাহাটীত যাব নালাগিলে ময়ে কৰিলো হয় কিন্তু গুৱাহাটীত নেগিলেও কামৰো ৰোজ হ'ব তাতে ঘৰখন চলাৰ কথা আছে নহয় যাবি দে যা এতিয়া ভাত বনাবি তই অলপ মাটি ধৰে যাওঁৱে আৰু তাড়াতাড়ি বনাগে কৰিলে যাওঁৱে আৰু হ'ব দে বহুত ভাগৰ লাগছে আপুনি যায় নহওকচোন মই যাই আছো দে বোলে পদো আপুনি ৰুব আৰম্ভ কৰিছে নেকি মই ৰুৱে আছো ইমান দেৰি তোৰ বাপা গুৱাহাটীত যাব ওলাইছে নহয় তাক ভাতকেইটা দি থৈ আহিলো এতিয়া ৰু সেইফালে এইবাৰ কচুবোৰ কিবা হয় নাজানো নহয় পাপা যাব হৈছে নেকি
যাব ওলছি বাপা আমাক কচুখিনি ৰুবা দিছে সিও বৰ কষ্ট কৰি সেইখিনি চহাই দিছে দিয়ে আৰু হেৰি আপুনি ভাতকেইটা খাই আহক যাওঁ ৰ এইখিনি শেষ কৰি ল যাওকচোন মই এইখিনি ৰুম যাওঁ দে ৰুবি পিছে কি কৰিছে কিবা ৰুইছে আমি যাওঁ যাওঁ বন চগান দেও কি কৰিছা কচু আছে বাপা কচু আনকাই নহয় নহয় কেনেকুৱা ৰুৱে পিছে কচু হৈ ৰুবা লাগে এনে কৈছে নেকি তহঁতে বাপা এনে আকৌ কিয় কওঁ কচু হৈ ৰুলে একদিনতে ডাঙৰ হ'ব আৰু বহুত হৈ যাব হয় নেকি ইমান ভাল বুদ্ধি দিছোঁ দে এতিয়া আমি যাওঁ দে পিছে যা বাপা কিন্তু ভাল চগালো ন তুই আকৌ নাজানে বস যা পদু কচুবোৰ কিয় হৈছে এটা কথা নহয় কি কথা শিয়াল বাপাহঁতে আহি কিনে আমাক এটা বুদ্ধি দিতে গৈছে কি বুদ্ধি সিহঁতে কৈছে যে এই কচুবোৰ বোলে এনেকৈ ৰুলে ডাঙৰ নহয় আৰু বেছি নহয় কেনেকা ৰুবা লাগে একদিনতে ডাঙৰ হ'ব যদি আমি বোলে উহাই ৰুওঁ হয় নেকি উহে ৰুলে কচু হ'ব নেকি হয় সিহঁতে কৈছে নহয় দে পিছে হ'লে উহা উহালকচোন আপুনিও মই অলপ পিছে এতিয়া যাওঁ ৰ চৌ বাপাহঁতে আমাক বহুত ভাল বুদ্ধি দিছে ৰ ৰাতি হ'ল যৌ যৌ জালো এসব মতা খাও যৌ 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 চিনা নাই গজাই না কচুবিলাক দেখোন নাই ৰোৱা জেগা বুঢ়ী বুঢ়ী কোদাল খান লচোন নাই কিবা আছে নাই দেখোন কি কচুবিলাক
ক'ত গ'ল কচু শিয়ালে কৈছিল নহয় ডাঙৰ হ'ব বুলি চাওচোন নাই দেখোন কচুবিলাক ক'ত গ'ল আৰু বেলেগত চাওকচোন বেলেগ এটাও নাই দেখোন এইফালে চাওক সেইটো নাই কি কৰা যাব নে সিহঁতে আমাক কৈ কিনে কচুখিনি খালে সিহঁতে আমাক কৈছিল নহয় উহে ৰুবৰ কাৰণে তাহাঁতে খালা তাহাঁতে বুদ্ধি কৰি কিনে খালা আমাৰতো কচু এই বুঢ়ীৰ কথা শুনি এইগিলা হ'ল মই সিহঁতৰ কথা শুনি কিনি এনেকুৱা কৰিছিলো ফুদা নেকি তই ফুদা ৰয় আজি ভালকে কোবাম মোৰ কচু পাই নি গ'ল নামেৰিম তোক মই বুঢ়ীটোত ধৰি গিলা খোল আজি কচু গিলা মই কথা শুনিয়ে কৈছিলো মোৰ কচুবোৰ শেষ হৈ গ'ল সেই বুঢ়ীৰ কথা শুনি পেলাই ইমান ফুবা বুঢ়ী আপাতো ইমান কষ্ট কৰিলা মাটিখিনি হেৰি আপুনি মোক বেয়া নাপাব মই সিহঁতৰ বুদ্ধিটো শুনিহে এই কাম কৰিলো কাম কৰিব সিহঁতক মাৰিবৰ কাৰণে আমি এটা বুদ্ধি কৰো দে কি বুদ্ধি আপুনি ঘৰৰ ভিতৰত মৰা ভাজুৰি থাকিব মই বাহিৰত বহি কান্দি থাকিম বেয়া নাপাবি দে বুঢ়ী তোক মই এনেই মাৰিলো নাজানো এইটো হ'ব দে